তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু মোৰ আকৌ এটা অন্য ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি স্বাধীনতা দিৱস 15 আগষ্ট, সেইকাৰণে আমি ঘৰত এখন পতাকা উৰুৱাম, হৰ ঘৰ তিৰংগা। আমি পদূলি মুখত তিৰংগাখন উৰুৱাম, তাতে পতি থ'ম আৰু এয়া যাই আছোঁ আমি নমলা মুখত, চাই থাকোঁ। Guys, uruway dito patokaখন নীল আকাশত। চাওক গাইজ, আজি আমি স্বাধীনতা দিৱস বুলি ৰাইজৰ উৰুৱা পুতিব যাম। আৰু এয়া শিৱ মন্দিৰ দেখা পাইছিলে আপোনালোকে ধলাহতে, আৰু সেয়া হৈছে টিকিলি বেটী। আৰু মই ইয়াক চাইকেলত উঠাই লৈছোঁ, আৰু এইবিলাক আছে মনাত পানী বটল, কলপাত পথাৰত খাবৰ কাৰণে। এয়া চাওক, ফিল্ডখন দেখাইছিলোঁ আপোনালোকক। তো ঘৰৰ পৰা প্ৰায় দূৰই হয় খেতিপথাৰ ৰাইজৰ, চাই থাকিব ভিডিঅ'টো। আৰু আমি সিহঁতক আগত আহি ৰখি আছোঁ, পিছত আহি আছে আৰু মানুহ। আৰু এইটো ৰাস্তা চাওক, এইটো ৰাস্তা দিও পানী হৈছিলে, আৰু এইফালেদি যাব লাগিব আমি, এইফালেদি যাব লাগিব কেঁচা ৰাস্তাৰে। এয়া কেঁচা ৰাস্তাৰে যাব লাগিব আমি এনেকৈ। আৰু এয়া হালবাৰীখন, হালবাৰীৰ মাজত আমাৰ ৰাইজৰ মাটি। আৰু গাই স্বাধীনতা দিৱস বুলি সকলোৱে ৰাইডত যাই আছে, বাইক স্কুটি যোনে যি পাৰে চবে যাই আছে স্বাধীনভাৱে। আজি স্বাধীনতা দিৱস উপলক্ষে ধুনীয়াকৈ এদিন কটাবৰ কাৰণে চবে। আৰু আমি আহিছোঁ পথাৰত ৰাইজৰ ৰোৱা পুতিব। কেনে এটা এক্সপিৰিয়েঞ্চ, হালবাৰীৰ মাজে মাজে ইফালেদি যাব পাৰি, আমি ইফালেদি নাযাওঁ, এইটো ৰাস্তাৰে যাম। এনেকৈ গৈ থাকিলে পাম। আৰু তো গাইজ আহি পালোঁ আমি। আৰু চাওক, সেয়া তাৰ পৰা ৰুব লাগিব, দেখা পাইছে আপোনালোকে, জুম কৰি দিছোঁ অলপ। দেখা পাইছে না, তাৰ পৰা পুতি আহি এনেকৈ পুতিব লাগিব। এনেকৈ দীঘল আছে, ঠাৰিটো দীঘল আছে, সেয়া চাওক, জুম কৰি দিছোঁ। ইয়াতো পূৰা ডাঙৰ ডাঙৰ ডবলা। এতিয়ালৈকে কোনেও আহি পোৱা নাই, আমি আহি পাইছোঁ, ফাৰ্ষ্ট টাইম আমি আহি পাইছোঁ, কোনেও আহি পোৱা নাই। এয়া চাব পাৰে, জলেকি দেখিছে আপোনালোকে, তাৰ পৰা পুতিব লাগিব। আমি দুটা আহি পালোঁ ফাৰ্ষ্ট। এয়া কৃতিকা ৰাভা, আমি দুটা আহি পালোঁ না। দেচোন ঘৰ গান গাওঁ, বাডাল বাচ্চা নাচে। তো আমি দুটা আহি পালোঁ, কোনেও আহি পোৱা নাই। আৰু চাওক চাৰিওফালে শাল গছ, শাল গছ। আৰু এয়া এতিয়া চবে আহি পালে, আৰু বহুত দূৰ হয়তো, সেইকাৰণে চবেও অলপ জিৰাই লৈছে। জিৰাই লোৱা হোৱাৰ পিছত আমি চবে একেলগে পথাৰত নমিম আৰু ৰোৱা পুতিব। আৰু চাওক, আমি এয়া চবেও অকণমান ৰোৱা পোতা হোৱাৰ পিছত বহুত ৰ'দ দিছিলে, তো ৰ'দতে আমি এয়া প্ৰসাদ নাৰিকল আৰু মুগে ভিজাইছিলে খাব। তো আমি সকলোৱে বহি খাবৰ কাৰণে এয়া চাব পাৰে বহি গৈছোঁ।
চাওক গাইছ এয়া আমি ৰোৱা পুতিলোঁ কল পুতা এয়া 2 ডবলা ৰহিল বিধান নকলাল আৰু এতিয়া চাহ খাম তো গাইজ ভিডিঅ'টো চাই যদি ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব আৰু এয়া মোৰ থপৰাটো দেখাইছোঁ কাৰণ ৰ'দত ৰোৱা পুতি একদম কালা হৈ গৈছোঁ